আৰু এইটো হ'ল আমাৰ ষ্টুডিঅ' অ'নাৰ ভূপেন দা। ভূপেন দা আজি আহিলোঁ বহুত দিনৰ মূৰত। থেংক ইউ। এতিয়া মই এটা কথা সুধিম, মানে যদি কোনোবাই গান কৰিব খোজে আহিব পাৰে? আৰু লগতে এটা ভাল খবৰ দিলোঁ, মানে যিটো 4th গ্ৰেডৰ মানে চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে, মানে খুন্দাহঁতে এটা হেৰি কৰি আছে, কোচিং এটা দি আছে ন? বানেগাছি আমাৰ হায়াৰ ছেকেণ্ডাৰী দি আছে, এওঁ জড়িত আছে ওতপ্ৰোতভাৱে। কোনোবাই যদি এতিয়াও মানে কিবা। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকৰ ভালে আছে। তো আজি ফুৰিব যাব আহিছোঁ, অলপ গৰমত ঘৰত থাকিব ইচ্ছা নাই, তো অলপ ডিপিলাৰ ফালে ওলাই যাম। আৰু ডিপিলাত খতৰা সত্ৰ আছে, সকলোৱে জানে। তো খতৰা সত্ৰটো আপোনালোকক দেখুৱাম, যাওঁ। মোৰ লগত ৰক্তিম দা যাই আছে, ৰক্তিম দাৰ কিবা এটা গানৰ ৰেকৰ্ডিং আছে। ডিপিলাত এটা ধুনীয়া ষ্টুডিঅ' আছে গানৰ কাৰণে, ষ্টুডিঅ'টো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যাওঁ সোনকালে, গৰম। আৰু আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ অঞ্চলত কেনে গৰম। আমাৰ গাঁৱৰে বেছিকেইটা চাই থাকে, হ'লেও আঁতৰত যদি কোনোবাই চাই আছা কমেণ্টটো কৰি দিবি। তো ৰক্তিম দা ৰখি আছোঁ এতিয়া আহি পেলাই মই এইখিনি জেগাত। তো মানে যাওঁ বন্ধুসকল, তো যাব ওলোৱাৰ মনত পৰিল মোৰ সেই স্কুলখনৰ কথা। স্কুলখন যে আপোনালোকে দেখা পাইছে, এইখন মোৰ LP স্কুল। তাতে মই সৰুতে পঢ়িছিলোঁ। LP স্কুল বাৰু সৰুতে পঢ়ে, ক শ্ৰেণীৰ পৰা 5 তাতে পঢ়িছিলোঁ। আৰু আপোনালোকে আগতে কি দেখা পাব, এটা গেট বনাই আছে, আৰু সেইটো আমাৰ আদৰ্শ গাঁৱৰ গেট। যিহেতু আমাৰ সেনাপতি পাৰাখন এখন আদৰ্শ গাঁও হৈছে, সেই হিচাপে তাতে গেট এটা বনাই আছে। আৰু কণ্টিনিউ ৰাস্তাটো হ'ব। তো মানে চৰকাৰক ধন্যবাদ, গাঁওখনক ইমানখিনি মানে ধুনীয়া কৰি তোলাৰ কাৰণে। আমিও বহুত চেষ্টা কৰোঁ গাঁওখন চাফা কৰি ৰাখিব। তো ডিপিলা যাওঁ, আৰু ৰক্তিম দা আহিব টাইম হৈছে, ৰখি আছোঁ। তো মানে যিহেতু নহয় মোৰ চেল্ফটো মই মাৰিব লাগিব কিক, আৰু কিক মাৰিব লাগি নাই মোৰ ভৰিত জোৰ। এইফালে ৰক্তিম দাও আহি পোৱা নাই, ৰখি আছোঁ আধা ঘণ্টামান হ'ল। চিয়া মানুহ যেনেকৈ ওলৱাই একদম মেকআপ কৰি ঘূৰি সিও এনেকৈ মেকআপ কৰি আছে নেকি, ক'ব নোৱাৰোঁ গাইজ। যাই লওঁ, মোৰ চেল্ফটো বেয়া হয়, দিগদাৰ হৈছে, দেখাই ল'ব লাগিব ইয়াক। মৰণ দা যদি আছে, যাওঁ, গৰম। তো মানে ফাইনেলি ৰক্তিম দা আহি পালা। ৰক্তিম দা, আমি যাই আছোঁ ষ্টুডিঅ' নেকি? আজি ষ্টুডিঅ'টো দেখাম। বেয়াটো নাপাব ভূপেন দা? ভালে পাব নেকি? দুটা হ'লে প্ৰমোচন হ'ব আমাৰ গাঁৱৰ চলি। আৰু বহুত দিনৰ মূৰত মাজত দেখা পাইছোঁ। হয়, মানুহটো নতুন গাড়ী আনিছে, কিন্তু নতুন গাড়ী টাইম দিয়া অলপ ফুৰিব যাব লগা আছিল। যাম, এই দুদিনমান দেৰিকৈ যাম। গাড়ীখনো দেখা নাই আমি, ভিউৱাৰ্ছবিলাকক গাড়ীখন দেখাব লগা আছিল। দুদিনমান দেৰিকৈ যাওঁ। তো যাই লওঁ ডিপিলা। আৰু ৰক্তিম দা এটা ভাল খবৰ আহি আছে, কৈ দিওঁ নেকি? আৰু স্পেচিয়েলকৈ দেখাম। তো যাওঁ এতিয়া আমি ডিপিলা, চাই থাকক। দেৰি কৰিছে অলপমানটো, মেকআপ চেকআপ কৰি আছে নেকি? গা ধুইছা? আচ্ছা, মই তিনিমান ধুইছোঁ গাইছে নে? তো আমি আহি পালোঁ এতিয়া ভূপেন দা ষ্টুডিঅ'টোৰ নাম কি দিছে? নপুৰ। তো নপুৰ ষ্টুডিঅ'ৰ ভিতৰলৈকে যাই আছোঁ, আন্ধাৰ কোঠালি। এই নামটো দেখা পালে গাইজ মনত পৰি যায় হায়াৰ ছেকেণ্ডাৰী 2 বছৰ এটাই পঢ়িছিলোঁ মই হায়াৰ ছেকেণ্ডাৰী। আৰু এতিয়া মানে কলেজখন এটা নাই, কলেজখন আমি পেলাই গৈছি। তো এতিয়া ষ্টুডিঅ' হৈছে এতিয়া কলেজৰ ঠাইত যাই আছোঁ। ৰক্তিম দা এইবিলাক লৈ চিক পাইছি। সেইবিলাক আমাৰ ক্লাছৰুম আছিল, সেইবিলাকত আমি পঢ়িছিলোঁ গাইজ। ষ্টুডিঅ'তে আছোঁ এতিয়া। আৰু এইটো হ'ল আমাৰ ষ্টুডিঅ' অ'নাৰ ভূপেন দা। ভূপেন দা আজি আহিলোঁ বহুত দিনৰ মূৰত। থেংক ইউ। এতিয়া মই এটা কথা সুধিম, মানে যদি কোনোবাই গান কৰিব খোজে আহিব পাৰে? প্ৰচেছটো কেনেকুৱা মানে? প্ৰচেছটো বেলেগ একো নাই, যাৰ ইচ্ছা আছে তেওঁলোক আহিলে হ'ল, মোৰ লগত কথা পাতিব। আৰু একদম মিনিমাম খৰচ যিখিনি, আৰু মিনিমাম আমি কোনো ধৰণৰ প্ৰফেচনেলি নলওঁ এইবিলাক। একদম মিনিমাম খৰচত গান এটা কৰি দিম। আপোনালোক আহিব পাৰে, আৰু মই ভিতৰতো দেখুৱাম, আৰু য'ত মানে ৰেকৰ্ডিং হয়, ডাইভিংটো য'ত লোৱা হয় দেখুৱাই আছোঁ। আৰু এইটো ৰুমতে হ'ব আপোনালোকৰ ডাবিং। যদি আহিব বিচাৰে, মোৰ ফ্লগ চোৱা কোনোবা যদি আহিব বিচাৰে কমেণ্ট কৰি জনাব। আৰু মই তলত বাৰু ডেছক্ৰিপশ্যনত ভূপেনৰ নম্বৰটো দি দিম, আৰু ৰক্তিমৰ নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰি আহিব। তো মানে বন্ধুসকল, মই আছিলোঁ ৰক্তিম দাক থৈ যাম বুলি, কিন্তু কথাটো এনেকুৱা হ'ল বোলে ৰক্তিম দাই ক'লা 1 ঘণ্টা লাগিব, তই অলপ মই ৰখি দি একেলগে যাম। তো এতিয়া মই ৰখি আছোঁ, আৰু ভিতৰত গান চান কিবা প্ৰেক্টিচ কৰি আছে। আৰু যিহেতু গান বাজি আছে, কপি লাগিব পাৰে, সেইকাৰণে মই তাৰ পৰা ওলাই আহিলোঁ।
আৰু অলপ সময় পিছতে যেতিয়া গান চান বন্ধ কৰোঁ মই ষ্টুডিঅ'টো ধুনীয়াকৈ দেখাম আৰু এতিয়া আছোঁ মই আমাৰ কলেজৰ একদম টপ মানে ওপৰত আমাৰ কলেজ বুলি এতিয়া কোৱা যায় কাৰণ NIDS আমি ইয়াতে পঢ়িছিলোঁ এইটো বিল্ডিঙতে পঢ়ি গৈছোঁ তো মানে এইখিনি ঠাই মানে আমাৰ কাৰণে বহুত আপোন ঠাই আৰু এতিয়া কলেজখন মানে অলপমান সিফালে নিছি মই আপোনালোকক দেখুৱাম ক'লৈকে নিছি আৰু NIDS জুনিয়ৰ কলেজ চবে চিনি পায় কাৰণ অসমত মানে 2 বছৰ হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভাল ৰিজাল্ট কৰি আহিছে মানে আমাৰ এই অঞ্চলৰ পৰা গোটেই অসমৰ ভিতৰত প্ৰথম স্থান পাইছিল NIDSৰ পৰা আৰু সেই NIDSখনতে মই পঢ়িছিলোঁ এটা সময়ত সেইফালে আছে এইখন NIDS কলেজ দেখা পাইছে আপোনালোকে তাতে মানে এতিয়া নিচে নতুনকৈ আগতে ইয়াতে আছিল মই য'ত আছোঁ তো খুব ধুনীয়া পৰিৱেশত আমি পঢ়ি গৈছিলোঁ ইয়াৰ পৰা দীপিলা চকৰ একদম মাছ মজিয়াত তো খুব ধুনীয়া লাগিল এতিয়া আকৌ তালৈ তললৈকে যাই আছোঁ মানে ষ্টুডিঅ'টোলৈকে দেখুৱাই আছোঁ আপোনালোকক ধুনীয়াকৈ চাই থাকক খাইছা ৰক্তিমদাক লৈ আহিলোঁ আৰু এতিয়া যাম আমি ৰাকেশৰ ঘৰত মানে ৰাকেশ মোৰ বন্ধু আৰু তাৰ যোৱাকালি এটা এক্সিডেণ্ট হৈছে যোৱাকালি মানে 2 দিনমান আগতে হৈছে মই যোৱাকালি গম পালোঁ তো দীপিলাৰ ওচৰতে তাৰ ঘৰলৈকে আহি আছোঁ তাৰ খবৰ এটা লৈ যাওঁ এতিয়া অলপ গম পাইছিলে নাই যাই আছোঁ তাৰ ঘৰলৈকে এতিয়া ৰাকেশৰ ঘৰত আহিলোঁ আৰু বৰ বেছি বাৰু অসুস্থ নহয় ফোন কৰোঁতে অলপ বেছি আনিছিলোঁ মই অলপ চাল তাল গৈছি এতিয়া সুস্থ নাই এতিয়া পুৰা সম্পূৰ্ণ সুস্থ আচ্ছা গাড়ীখন চকাটো পামচাৰ হৈছিল বোলে তাৰপিছত মাৰ্গাখন ভাঙি গৈছে হেণ্ডেল বেকা লাগি গৈছে ৰিপেয়াৰিং কৰি দিছে আৰু এতিয়া ৰিপেয়াৰিং আজি দিম হয় তো বিশেষ একো নাই বাৰু মই অলপ ভয়ে খাই আছিলোঁ কিন্তু মানে জল্দি আহিলোঁ কালি খবৰ পাইছোঁ আজি আহিছোঁৱে মই চাই থাকক আৰু এইফালে কিন্তু কিবা চায়ে আছে কি দিছে যে ভাল বস্তুটো নাহে বাৰু তো আমি পালোঁ আহি এতিয়া খতৰা সত্ৰ আৰু এইটো খতৰা সত্ৰ মই ধুনীয়াকৈ দেখুৱাই দিম আৰু কিমান দূৰ আছে যাব লাগি ষ্টুডিঅ'লৈকে 1/2 কিলোমিটাৰ 1/2 কিলোমিটাৰ নহয় তো ষ্টুডিঅ' পামে যায় খতৰাটো তোকে ভালকৈ দেখাই দিওঁ আৰু এতিয়া আছোঁ বানেগুচিত এইটো হ'ল বানেগুচি মাতৃ সেৱা সংঘ ইয়াতে মানে বহুত কিবা কিবি অনুষ্ঠান পাতি থাকে এওঁলোকে আৰু মানে প্ৰশিক্ষণ দি থাকে বিভিন্ন ক্ষেত্ৰত বিহুৰ হওক কিবা হওক আৰু এওঁ মানে ওতপ্ৰোতভাৱে জড়িত আৰু শুনাৰ কাৰণে আহিলোঁ আমি কষ্ট কৰি লৈ আহিছোঁ ৰাস্তা বেয়া নেকি ধন্যবাদ তো মানে মই দেখাম বাৰু ক্লিপ কেইটামান মই লৈছোঁ সৰু সৰু মাইনাকেইটাক ধুনীয়া জ্যোতি সংগীত কিবা কিবি শিকাই আছে ইয়াতে তো এইটো মানে এটা চাহ বাগিচা উদ্যোগতো আছে ন চাহ বাগিচা মানে আমাৰ মেইনলি হেৰি এই গছপুলি হেৰি হিচাপত বাগিচাই যেনিবা বাগিচা উৎকৰ বাগিচা নতুনকৈ ষ্টাৰ্ট কৰা গৈছে আচ্ছা তাৰপিছত আৰু আমি প্ৰায় আজি 6 দিন হ'ল আৰু এদিন আছে অহাকালি আমাৰ সামৰণি অনুষ্ঠান আৰু লগতে এটা ভাল খবৰ দিলোঁ মানে যিটো 4th গ্ৰেডৰ মানে চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰিছে মানে খুন্দাহঁতে এটা হেৰি কৰি আছে কোচিং এটা দি আছে ন বানেগুচি আমাৰ হায়াৰ ছেকেণ্ডাৰী দি আছে এওঁ জড়িত আছে ওতপ্ৰোতভাৱে কোনোবাই যদি এতিয়াও মানে কিবা অলপ পঢ়িব বিচাৰে আহিব পাৰে মই খুন্দা নাম্বাৰটো দি দিম আজি আজি মানে খুব প্ৰমোশ্যন কৰি আছোঁ মই আজি আৰু কিমান প্ৰমোশ্যন হৈ যাওঁ তো 7 দিন আছে বাৰু আমাৰ 7 দিন আছে না এই 7 দিনতো বহুতখিনি শিকিব পাৰি জ্ঞান ছেকেণ্ডত ল'ব পাৰি আজি শেষ কৰিছোঁ ভিডিঅ'টো বাই বাই